চিয়াং লাইভৰ সমূহ দৰ্শকক প্ৰথমে স্বাধীনতা দিৱসৰ ৮তম সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিশেষকৈ আজি আমি গান্ধী মৈদামৰ পৰা আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। বিশেষকৈ আজিৰ যি পোনপটীয়া সম্প্ৰচাৰ আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। ইতিমধ্যে জোনাই মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত আয়ুক্ত ইতিমধ্যে প্ৰেড পৰিদৰ্শন কৰি আছে। আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চিয়াং লাইভৰ দৰ্শকসকলক ক'ব লাগিব যে আজি দেশবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আমাৰ সন্মানীয় শ্ৰীযুত মহকুমাধিপতি শান্তনু গগৈ ডাঙৰীয়া উপস্থিত হৈছে আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যেনে এক পৰিৱেশ, এক গুৰুত্বপূৰ্ণ পৰিৱেশ আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ চিয়াং লাইভৰ দৰ্শকক বিশেষকৈ। ভাৰতৰে পতাকা এতিয়া আমাৰ সকলোৰে সন্মানীয় মহকুমাধিপতি শ্ৰীযুত শান্তনু গগৈ ডাঙৰীয়া পতাকা উত্তোলনৰ অনুষ্ঠান আগবাঢ়িছে। Parade Commander, parade first. গান্ধী মৈদানৰ পৰা পোনপটীয়াভাৱে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, যিহেতু আজিৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। পৰম শ্ৰদ্ধাভাজন জোনাইবাসী ৰাইজ, আজি আমাৰ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই পবিত্ৰ ক্ষণত আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত স্বাধীনতা সংগ্ৰামৰ পুৰুষা ব্যক্তি, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল মুক্তিযোদ্ধাই স্বদেশৰ মুক্তিৰ বাবে আত্মবলিদান দিলে, সেইসকল স্বাধীনতা সেনানীকো মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি যি স্বাধীনতাৰ বিপ্লৱ হৈছিল, তাত অসমৰো ভূমিকা অপৰিসীম আছিল। স্বাধীনতা আনিবলৈ অসমৰো কুশল কোঁৱৰ, কনকলতা বৰুৱা, পিয়লি ফুকন, কমলা মেৰিৰ দৰে মহান যুঁজাৰুসকলে নিজৰ মহামূল্যৱান জীৱনৰ কথা চিন্তা নকৰি দেশ মাতৃৰ হকে নিজকে উৎসৰ্গা কৰিলে। মই তেওঁলোকলৈও প্ৰণিপাত জনাইছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম আছিল বিশ্ব ইতিহাসৰ এক গৌৰৱময় অধ্যায়। দেশ মাতৃক ব্ৰিটিছ শাসন আৰু শোষণৰ পৰা মুক্ত কৰাৰ বাবে বহু স্বাধীনতা সেনানীয়ে আত্মবলিদান দিয়াৰ লগতে অনেকে অশেষ নিৰ্যাতন ভুগিবলগীয়া হৈছিল। স্বাধীনতা সংগ্ৰামীসকলৰ উদ্দেশ্য আছিল স্বদেশ প্ৰেমেৰে সমৃদ্ধশালী ভাৰতবৰ্ষ গঢ়ি তোলা। স্বাধীনতাৰ বাবে দেশৰ হকে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ চৰম ত্যাগৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ মই উঠি অহা প্ৰজন্মক আহ্বান জনাইছোঁ। আমাৰ দেশে স্বাধীনতাৰ অমৃতকালত প্ৰৱেশ কৰি মুক্তিৰ বিজয় গাথা বিশ্বজুৰি জিলিকাই তুলিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষই বিজ্ঞান, প্ৰযুক্তি, অৰ্থনীতি, ক্ৰীড়া আদি সকলো দিশতে নিৰন্তৰভাৱে আগুৱাই গৈছে। আৰম্ভ হৈছে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ গঢ়াৰ এক অবিৰত যাত্ৰা।
দেশৰ অৰ্থনৈতিক আৰু অধিক বিকাশৰ লক্ষ্যৰে বিভিন্ন ক্ষেত্ৰত যিসমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে তাত নতুন প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণেৰে দেশক শক্তিশালী কৰাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। দেশৰ লগতে আমাৰ ৰাজ্যখনেও খোজত খোজ মিলাই উন্নয়নৰ দিশত ধাৱমান হৈছে। চৰকাৰী কাৰ্যসূচী বিভিন্ন আঁচনিসমূহে উন্নয়নৰ নতুন ৰূপৰেখা নিৰ্মাণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনক অধিক শক্তিশালী কৰি তোলাৰ বাবে সকলোকে আগুৱাই আহিবলৈ মই আহ্বান জনাইছোঁ। এয়া সময় এক গঢ়াৰ, এয়া সময় এক উন্নত ভৱিষ্যত গঢ়াৰ, এয়া সময় আধুনিকতাৰ মুকুট পিন্ধাৰ। অসম চৰকাৰৰ উন্নয়নৰ যি যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰাৰ ফলস্বৰূপে আমাৰ অসম অতি কম সময়ৰ ভিতৰতে ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হ'ব। অসম চৰকাৰৰ নেতৃত্বত আমাৰ জোনাই মহকুমাত বিভিন্ন বিভাগৰ যোগেদি পৰিচালিত কামৰ চমু আভাস আজি ইয়াৰ যোগেদি আপোনালোকক দিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে চলিত 2023-24 বৰ্ষটোত ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ দিশত বিশ্বৰ উন্নত দেশসমূহক পিছ পেলাই পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ দেশে উন্নতিৰ যাত্ৰা অব্যাহত ৰাখিছে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত অতি কম সময়ৰ ভিতৰতে আমাৰ দেশে বিশ্বৰ উন্নত দেশসমূহৰ সৈতে পৰিচয় দিবলৈ সফল হ'ব। অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰে আমাৰ ৰাজ্যত বিভিন্ন বিভাগৰ যোগেদি উন্নতিৰ কাম অব্যাহত ৰাখিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী 1 লাখ নিযুক্তি প্ৰক্ৰিয়া, বাল্য বিবাহ ৰোধ কৰা, নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনি ইত্যাদি এখন ল'বলগীয়া। শ্ৰদ্ধেয় ৰাইজ, আমাৰ জোনাই মহকুমা কৃষিপ্ৰধান অঞ্চল। কৃষি ক্ষেত্ৰত জোনাই মহকুমাত সংশ্লিষ্ট বিভাগৰ যোগেদি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা 2024-25ৰ অধীনত 311 হেক্টৰ কৃষিভূমি সামৰি বিভিন্ন ধানৰ বীজ 1036 জন কৃষকক বিতৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত 6.5 হেক্টৰ কৃষি মাটিত কঁঠালৰ উৎপাদনৰ বাবে 684 জনক কঁঠালৰ পুলি বিতৰণ কৰা হৈছে। 4,678 জন খেতিয়কক কাজি নেমুৰ পুলি, 1244 জন কৃষকক জামু পুলি বিতৰণ কৰা হৈছে। 30 জন কৃষকক মগুমাহৰ বীজ, 225 জন কৃষকক তিলৰ বীজ, 45 জন কৃষকক বাদামৰ বীজ, 60 জন কৃষকক 24 হেক্টৰ কৃষিভূমিত খেতি কৰিবলৈ কণী ধানৰ বীজ বিতৰণ কৰা হৈছে। একেই আঁচনিৰ উদ্যান শস্যৰ সঁজুলি 36 জন কৃষকক বিতৰণ কৰা হৈছে। আমি সকলোৱে অৱগত যে আমাৰ অসমৰ কাজি নেমুৱে GI টেগ লাভ কৰি বিশ্বজুৰি স্থান পাবলৈ সক্ষম হৈছে। সেয়েহে অসমৰ কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপেও ঘোষণা কৰা হৈছে। কাজি নেমুৰ উৎপাদনেৰে আমাৰ কৃষকসকলেও আৰ্থিকভাৱে টনকিয়াল হ'ব বুলি বিবেচনা কৰোঁ। আমাৰ মহকুমাত মীন বিভাগৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আঁচনি 2023-24ৰ অধীনত বৰ্তমান 2.22 হেক্টৰ মাটিকালিত মাছৰ পোনা প্ৰতিপালনৰ কাৰ্য চলি আছে। লগতে 1.5 হেক্টৰ মাটিত নতুন পুখুৰী খনন কাৰ্য চলি আছে। মৎস্য জীৱিকাৰ লগত জড়িত 3 গৰাকী মাছমৰীয়াক নাও আৰু জালৰ যোগান দিয়া হৈছে। তাৰোপৰি মাছ ধৰাৰ সময়ত নিষেধাজ্ঞা থকা সময়ছোৱাত মাছমৰীয়াসকলৰ জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিৰ অধীনত সৰ্বমুঠ 309 গৰাকী মাছমৰীয়াক 3000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য বিভাগৰ ক্ষেত্ৰত PMEGP আঁচনিৰ যোগেদি 3 জন হিতাধিকাৰীক ঋণ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 4 গৰাকী, PM বিশ্বকৰ্মা আঁচনিৰ অধীনত 397 গৰাকী হিতাধিকাৰীৰ পৰা আবেদন পোৱা গৈছে। ইয়াৰ উপৰিও উদ্যান পঞ্জীয়ন পৰ্টেলত 9টা ব্যৱসায়িক প্ৰতিষ্ঠান পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত জোনাই মহকুমা আৰু বাণিজ্যিক আৰু উদ্যোগিক দিশত আগুৱাই যাবলৈ কিছু পৰিমাণে হ'লেও সক্ষম হৈছে। আমাৰ জোনাই মহকুমাৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ অধীনত এই বৰ্ষত 18,785টা ছাগলীক প্ৰতিৰোধৰ টীকাকৰণ কৰা হৈছে। বানপানীৰ আগত আৰু পাছত সৰ্বমুঠ 8টা অস্থায়ী পশু স্বাস্থ্য শিবিৰ স্থাপন কৰি পশুসমূহৰ চিকিৎসা কৰা হৈছে। বানপানীৰ সময়ত পশুৰ খাদ্য নাটনি দূৰ কৰাৰ বাবে 871.2 কুইণ্টল পশুখাদ্য বিতৰণ কৰা হৈছে। বিস্তৃত গো উন্নয়ন আঁচনিৰ অধীনত এতিয়ালৈকে 116জনী থলুৱা প্ৰজাতিৰ গাই গৰুক কৃত্ৰিম প্ৰজনন কৰোৱা হৈছে। জোনাই মহকুমাত ৰেচম বিভাগৰ অধীনত SOPDGৰ আঁচনিৰ যোগেদি 7টা এৰী সূতা কটা মেচিন জুলাই মাহত বিতৰণ কৰা হৈছে। লাই মেকুৰী CNG আৰু
ভিজিয়াৰ প্ৰতিটোতে প্ৰায় 1.5 বিঘা ভূমিত চুম গছৰ আৰু ESG ফাৰ্মত জোনাইত কেচেৰু গছৰ ৰোপণ কৰা হৈছে। হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ অধীনত জোনাই মহকুমাত প্ৰতি বছৰে 15জন যুৱক যুৱতীক এবছৰীয়া তাঁত শিল্পৰ প্ৰশিক্ষণ দিয়া হয় আৰু প্ৰশিক্ষণৰ অন্তত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। স্বনিৰ্ভৰ নাৰী আঁচনিৰ যোগেদি বৰ্তমানলৈকে মুঠ 2615 গৰাকীক শিপিনী পঞ্জীয়ন কৰা হৈছে। শিপিনী মুদ্ৰা ঋণ আঁচনিৰ অধীনত শিপিনীসকলক ন্যূনতম সুদৰ হাৰত বেংকৰ তৰফৰ পৰা ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। জোনাই মহকুমা কল্যাণ বিষয়াৰ দ্বাৰা 2023-24 বৰ্ষত অনুসূচিত জাতিৰ 170 জন হিতাধিকাৰীক অত্যাৱশ্যকীয় শিক্ষণ সামগ্ৰী আৰু খেলৰ সামগ্ৰী, 100 গৰাকীলৈ ঘৰুৱা সামগ্ৰী আৰু 20 জনলৈ স্মাৰ্ট টিভি বিতৰণ কৰা হৈছে। তদুপৰি অন্যান্য পিছপৰা শ্ৰেণীৰ 100 গৰাকীলৈ শিক্ষণ সামগ্ৰী আৰু খেলৰ সামগ্ৰী, 60 জনলৈ ঘৰুৱা সামগ্ৰী আৰু 10 জনলৈ স্মাৰ্ট টিভি বিতৰণ কৰা হৈছে। শিক্ষাই আমাৰ সুন্দৰ সবল আৰু সফল জীৱন গঢ়ি তোলাত অৰিহণা যোগায়। আমাৰ মহকুমা প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত 2024 বৰ্ষত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱত 127খন বিদ্যালয়ে A+ গ্ৰেড আৰু 191খন বিদ্যালয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত শিশু আৰু কিশোৰীৰ বাবে মোকং চেলেক শিক্ষা খণ্ডৰ 15টা পঞ্চায়তৰ বাবে 15খন বিদ্যালয়ত পুথিভঁৰাল নিৰ্মাণৰ বাবে 16 লাখ টকা অনুমোদন কৰা হৈছে আৰু ইতিমধ্যে পুথিভঁৰালৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈ উঠিছে। অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 14খন বিদ্যালয়লৈ 8,50,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু 4খন বিদ্যালয়লৈ 4 লাখ টকা বিদ্যালয় মেৰামতিৰ বাবে অনুদান প্ৰদান কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে 2খন বিদ্যালয়ত ICT লেব, 4খন বিদ্যালয়ত ICT ভাৰ্চুৱেল ক্লাছৰুম আৰু 17খন বিদ্যালয়ত ICT টেলি এডুকেশ্যন আৰু 18খন বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম প্ৰচলন কৰি থকা হৈছে। ইয়াৰ উপৰিও সকলো চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম, বিনামূলীয়া পাঠ্যপুথি, অভ্যাসন বহি, পুথিভঁৰালৰ বাবে বিভিন্ন পুথি ইত্যাদি চৰকাৰৰ তৰফৰ পৰা যোগান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আমাৰ মহকুমাৰ সকলো প্ৰাদেশিকৃত উচ্চতৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত প্ৰপত্ৰ বিতৰণ কৰা হৈছে আৰু এই আঁচনিৰ যোগেদি 2059 গৰাকী ছাত্ৰীয়ে চৰকাৰৰ আৰ্থিক অনুদান লাভ কৰিব। এই ক্ষেত্ৰত আমাৰ মাননীয় স্থানীয় সাংসদ শ্ৰীযুত প্ৰধান বৰুৱাদেৱ আৰু বিধায়ক শ্ৰীযুত ভুৱন পেগুদেৱৰ অৰিহণা অৱগত হ'বলগীয়া। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত 2023-24 বৰ্ষত নতুনকৈ মুঠ 8,528খন ৰেচন কাৰ্ড দিয়া হৈছে। এই আইনৰ অধীনতে জোনাই মহকুমাত বৰ্তমান মুঠ 4,087টা অন্ত্যোদয়া পৰিয়ালক প্ৰতিমাহে 35 কেজিকৈ আৰু 40,589 গৰাকী অগ্ৰাধিকাৰপ্ৰাপ্ত হিতাধিকাৰী পৰিয়ালৰ প্ৰতিজন সদস্যক 5 কেজিকৈ প্ৰতিমাহে বিনামূলীয়া চাউল বিতৰণ কৰা হৈছে। 2021 চনৰ আগষ্ট মাহৰ পৰা 2023 চনৰ আগষ্ট মাহৰ ভিতৰত ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত হোৱা অসমৰ প্ৰৱৰ্জিত শ্ৰমিকসকললৈ নতুন ৰেচন কাৰ্ড প্ৰদান কৰা আৰু নতুন সদস্যৰ অন্তৰ্ভুক্তিকৰণৰ দ্বাৰা কৰা হৈছে। ইয়াৰ উপৰিও আপোনালোকক জনাব বিচাৰোঁ যে খাদ্য ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ নিৰ্দেশনা মতে যিসকল লোকে কৰ্কট অথবা অন্যান্য জটিল ৰোগত ভুগি আছে তেনেধৰণৰ ব্যক্তিসকলকো নতুন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে আয়ুষ্মান কাৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। জোনাই মহকুমাৰ বন বিভাগৰ অধীনত 1 আগষ্ট 2024 তাৰিখৰ পৰা 15 আগষ্ট তাৰিখলৈকে চলি থকা অমৃত বৃক্ষ আন্দোলনৰ বাবে 8 লাখ পুলি বিতৰণ কৰা হৈছে আৰু লগতে 1 লাখ ঔষধি বৃক্ষৰ পুলি বিতৰণ কৰাৰ বাবে সাজু কৰি তোলা হৈছে। ইয়াৰ উপৰিও জোনাই মহকুমাত এক পেৰ মাকে নাম অভিযানৰ অধীনত বিভিন্ন সংস্থালৈ 20,000 পুলি বিতৰণ কৰা হৈছে। জলসিঞ্চন বিভাগৰ অধীনত জোনাই মহকুমাত চিলে নদীৰ পানী কৃষি উৎপাদনত ব্যৱহাৰ কৰিব পৰাকৈ 180 হেক্টৰ কৃষিভূমিৰ বাবে PMKSY হৰ খেত কো পানী আঁচনিৰ দ্বাৰা 4টা উৎকোলিত জলসিঞ্চন আঁচনি আৰু 9টা স্থানত প্ৰায় 36 হেক্টৰ কৃষিভূমিৰ বাবে সৌৰচালিত গভীৰ নলীনাদ অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। 2022-23 বৰ্ষত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ যোগেদি 302টা স্থানত প্ৰায় 1208 হেক্টৰ কৃষিভূমিত কৃষকক পানী যোগানৰ উদ্দেশ্যে নতুন আঁচনি অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। উক্ত বিত্তীয় বৰ্ষতে ক্ষুদ্ৰ চাহ খেতিয়ক
সকলৰ বাবে 52টা স্থানত প্ৰায় 208 হেক্টৰ কৃষিভূমিত পানী যোগানৰ উদ্দেশ্যে নতুন আঁচনি অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। যদিহে প্ৰস্তাৱিত আঁচনিসমূহে সফলভাৱে ৰূপায়ণ হয় তেন্তে জোনাই মহকুমাৰ প্ৰায় 1942 হেক্টৰ কৃষিভূমিত পানী যোগান ধৰি জলসিঞ্চন ব্যৱস্থাক এক নতুন ধাৰা প্ৰদান কৰিব পৰা যাব, যাৰ দ্বাৰা কৃষকসকল লাভান্বিত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, জোনাই মহকুমাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যোগেদি মুৰকং চেলেক উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 17,218টা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰীয় আৰ্থ সামাজিক সাহায্য আঁচনিৰ অধীনত মুঠ 3,152 গৰাকীক মাহে 250 টকাকৈ, 454 গৰাকী বিধৱা মহিলাক মাহে 300 টকাকৈ, 133জন দিব্যাংগক মাহে 300 টকাকৈ আৰু 7,869 গৰাকী বৃদ্ধাক মাহে 250 টকাকৈ সহায় আগবঢ়াই থকা হৈছে। লগতে 18 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাক 20,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে। অমৃত সৰোবৰ আঁচনিৰ অধীনত 122টা পুখুৰী খনন কাৰ্য সম্পূৰ্ণ কৰা হৈছে আৰু তাৰে 121টা পুখুৰীৰ পাৰত বৃক্ষৰোপণ আৰু বেৰ দিয়া কামো চলি আছে। আমাৰ জোনাই মহকুমাত লোক নিৰ্মাণ গৃহ বিভাগৰ অধীনত জোনাই ক্ষেত্ৰীয় গৃহ উপসংমণ্ডলৰ দ্বাৰা চিৰুং চাহ বাগিচাত জগন্নাথ সামাজিক সভাকক্ষ তথা দক্ষতা কেন্দ্ৰ সামাজিক সভাগৃহৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে। ৰাইজ, যোৱা 29 জুন 2024 তাৰিখত অহা বানত ওপৰ কবু শিৱগুৰি আবদ্ধ হৈ পৰা 40জন লোকক জোনাই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আৰু SDRFৰ বাহিনীৰ সহায়ত সফলভাৱে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযানৰ সময়ত বাহনী পানীত আবদ্ধ হৈ ৰোৱা SDRFৰ 8জন সদস্য আৰু এজন অসামৰিক লোকক বিমানেৰে লৈ যোৱাৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনাক সম্পূৰ্ণ সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই চেগতে ভাৰতীয় সেনা বাহিনীলৈও তেওঁলোকে আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা যাচিছোঁ। আজিৰ এই শুভক্ষণতে আপোনালোকক জনাব বিচাৰিছোঁ যে চৰাইদেউ মৈদাম ক্ষেত্ৰক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। চৰাইদেউৰ মৈদামসমূহ আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া সমাজ গঠনৰ হেতু আগবঢ়াই যোৱা অৱদানৰ সাক্ষী আৰু ইউনেস্কোই প্ৰদান কৰা এই স্বীকৃতিয়ে অসমবাসী হিচাপে আমাক গৌৰৱান্বিত কৰি তুলিছে। ইয়াৰ দ্বাৰা পৰ্যটন বিভাগ ক্ষেত্ৰতো নতুন দিগন্তৰ সূচনা হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। শ্ৰদ্ধেয় ৰাইজ, আজি 78 সংখ্যক স্বাধীনতা দিৱসৰ এই বৰ্ণিল কাৰ্যসূচীত উপস্থিত থাকি স্বাধীনতা দিৱসটি সফলভাৱে উদযাপন কৰাত যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, বিভিন্ন দল সংগঠন, সেনা, আৰক্ষী, গাঁওৰক্ষী বাহিনীৰ সদস্য, সংবাদকৰ্মী বন্ধুসকলৰ লগতে উপস্থিত থকা জোনাইবাসী ৰাইজে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে মই মহকুমা প্ৰশাসনৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে কুশল কামনা কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। जय ध्वनि पुकारने के लिए अफसोस टोपी उतार। भारत माता की जय, भारत माता की जय, भारत माता की जय। अफसोस टोपी पहन। परेड को कुछ करने की आज्ञा प्रदान करें श्रीमान।
এয়া লাখে ৰাইজে অসম আৰক্ষীক আগবাঢ়ি দিছে আমাৰ সকলোৰে সন্মানীয় মহকুমা অধিপতি সন্মানীয় শ্ৰীযুত শান্তনু গগৈ ডাঙৰীয়াক অভিবাদন ইতিমধ্যে তেখেতে গ্ৰহণ কৰিব আৰু লগে লগে আমাৰ তিনি বৰণীয় জাতীয় পতাকা ফালে ৰাষ্ট্ৰীয় ৰাজে আগবাঢ়ি আমাৰ দেশৰ প্ৰতি শক্তি আৰু অভিবাদন এনেদৰে আগবঢ়াবৰ বাবে তেখেতসকল আগবাঢ়ি আহিছে ইয়াৰ প্ৰথমে আমাৰ সন্মুখলৈ আহি আহিছে অসম আৰক্ষী দল ইয়াত জাতীয় পতাকা সমূহ পাইছেহি অসম আৰক্ষী দল কেপ্টেইন পেৰেড কমাণ্ডাৰ DSP ঋতুপৰ্ণ গগৈ আমাৰ সন্মুখত অসম আৰক্ষী দল কেপ্টেইন পেৰেড কমাণ্ডাৰ DSP শ্ৰীযুত ঋতুপৰ্ণ গগৈ এয়া লাহে লাহে পাৰ হৈ গৈছে আমাৰ তিনিবৰণীয়া জাতীয় পতাকা ফালে সন্মান প্ৰদৰ্শন কৰি আৰু ইয়াৰ পিছতে আমাৰ সন্মুখলৈ আহিছে জোনাই ছায়েন্স কলেজ ছিনিয়ৰ বক্স কেপ্টেইন সৌৰভ বেগম সৌৰভ দত্ত এনেদৰে আমাৰ দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে লাহে লাহে আগবাঢ়ি আহিছে জোনাই ছায়েন্স কলেজৰ দল আমাৰ জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে ইয়াৰ পিছতে আমাৰ সন্মুখলৈ লাহে লাহে আহি আছে মোৰকাংচালী কলেজ জোনাই ছিনিয়ৰ বইজ কেপ্টেইন প্ৰাঞ্জল নাগাছু ফ্লেগ বেয়াৰ সত্যজিৎ বৰদলৈ এনেধৰণে আমাৰ জাতীয় পতাকাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে অসমীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সন্মান প্ৰদৰ্শন কৰিছে আজি সমগ্ৰ জোনাইবাসীকে তিৰংগা হৈ উঠিছে মোৰকাংচালী কলেজ জোনাই ছিনিয়ৰ বইজ কেপ্টেইন প্ৰাঞ্জল নাগাছু ফ্লেগ বেয়াৰ সত্যজিৎ বৰদলৈ জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল জুনিয়ৰ বইজ কেপ্টেইন জিতুল কাই আৰু ফ্লেগ বেয়াৰ নৱজিৎ বৰ্মন তেখেতসকলে দেশৰ সন্মান প্ৰদৰ্শন কৰিবৰ বাবে আগবাঢ়ি আহিছে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় জুনিয়ৰ বইজ জোনাই কেপ্টেইন পৰম নিপুণ আৰু ফ্লেগ বেয়াৰ মীনেশ বসুমতাৰী ইয়াৰ পিছতে আমাৰ পতাকাৰ ফালে আগবাঢ়ি আহিছে সন্মান প্ৰদৰ্শন কৰিবৰ বাবে ছিক্ৰেট হাৰ্ট মন্টেছৰী হাইস্কুল জোনাই কেপ্টেইন মণিপতি পেগু আৰু ফ্লেগ বেয়াৰ পল্লৱ দাই পুনৰ লাহে লাহে আগবাঢ়ি আহিছে জোনাই পাব্লিক স্কুল এয়া আমাৰ সন্মুখত জোনাই পাব্লিক স্কুল জুনিয়ৰ গাৰ্লছ কেপ্টেইন তিৰোতা দলে ফ্লেগ বেয়াৰ মইনা দলে পুনৰ আগবাঢ়ি আহিছে আমাৰ জাতীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে ফাগুনী বেগম কৰ্ণী বিদ্যা নিকেতন জোনাই ছিনিয়ৰ বইজ কেপ্টেইন অনম কৌৰ ফ্লেগ বেয়াৰ পৱন ময়ক লাহে লাহে পুনৰ আগবাঢ়ি আহিছে আমাৰ সন্মুখলৈ দেশৰ প্ৰতি ভক্তি নিবেদন কৰিবলৈ মোৰকাংচালী গাৰ্লছ হাইস্কুল জুনিয়ৰ গাৰ্লছ কেপ্টেইন চিয়া পেগু ফ্লেগ বেয়াৰ এৰিনা কুমাৰ আমাৰ সন্মুখত কেপ্টেইন চিয়া পেগু মোৰকাংচালী গাৰ্লছ হাইস্কুলৰ ফ্লেগ বেয়াৰ এৰিনা কুমাৰ পুনৰ আগবাঢ়ি আহিছে জোনাই গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জোনাই ছিনিয়ৰ গাৰ্লছ কেপ্টেইন কবিতা সাহিত্যৰ ফ্লেগ বেয়াৰ মণিকা বড়ি আমাৰ ফালে মোৰকাংচালী হাইস্কুল জোনাই জুনিয়ৰ গাৰ্লছ কেপ্টেইন কবিতা পাটৰ ফ্লেগ বেয়াৰ সুন্দৰে জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে তেখেতসকলে লাহে লাহে আগবাঢ়ি আহিছে পুনৰ আগবাঢ়ি আহিছে আমাৰ পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে
দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব কস্তুৰবা গান্ধী বালিকা বিদ্যালয় গাৰ্লছ হোষ্টেল চিনিয়ৰ গাৰ্লছ কেপ্টেইন ববি চাৰক ফ্লেগ বিয়াৰ টিউনিকা কাহাৰ তেখেতসকলে এনেদৰে প্ৰাৰ্থনা হৈ আগবাঢ়ি আহিছে পুনৰ আমাৰ সদস্যসকলে আগবাঢ়ি আহিছে পতাকা জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে ট্ৰেজা হাইস্কুল জুনিয়ৰ বয়জ কেপ্টেইন অবিনাশ কুমাৰ ঠাকুৰ কস্তুরবা গান্ধী বালিকা বিদ্যালয় গার্লস হোস্টেল সিনিয়র গার্লস ক্যাপ্টেন ববি সারো ফ্ল্যাগ বিয়ারার টিউনিকা কামাল লাখে লাখে আগবাঢ়ি আহিছে দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে ট্ৰেজা হাইস্কুল জুনিয়ৰ বয়জ কেপ্টেইন অবিনাশ কুমাৰ ঠাকুৰ আৰু ফ্লেগ বিয়াৰাৰ অমিত পেগু আমাৰ সন্মুখত ট্ৰেজা হাইস্কুল জুনিয়ৰ বয়জ কেপ্টেইন অবিনাশ কুমাৰ ঠাকুৰ ফ্লেগ বিয়াৰাৰ অমিত গুপ্তা ট্রেজা হাই স্কুল জুনিয়র বয়জ পুনৰ আগবাঢ়ি আহিছে আমাৰ জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে নৰ্থ মেকলেণ্ডে হায়াৰ ছেকেণ্ডেৰী স্কুল জুনিয়ৰ বয়জ কেপ্টেইন তাৰণদীপ দলে আৰু ফ্লেগ বিয়াৰাৰ চন্দন চেত্ৰী আমাৰ সন্মুখত নৰ্থ মেকলেণ্ডে হায়াৰ ছেকেণ্ডেৰী স্কুল জুনিয়ৰ বয়জ কেপ্টেইন তাৰণদীপ দলে আৰু ফ্লেগ বিয়াৰাৰ চন্দন চেত্ৰী এনেদৰে দেশৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে আমাৰ সদস্যসকলে লাহে লাহে আহিছে প্ৰেচিডেণ্ট হাইস্কুল জুলাই জুনিয়ৰ বয়জ কেপ্টেইন মলিবিলকৰ ফ্লেগ বিয়াৰাৰ দীপ শিখাকাই প্ৰেচিডেণ্ট হাইস্কুল জুলাই জুনিয়ৰ গাৰ্লছ কেপ্টেইন মলিবিলকৰ ফ্লেগ বিয়াৰাৰ দীপ শিখাকাই তেওঁলোকে দেশৰ প্ৰতি এনেদৰে সন্মান প্ৰদৰ্শন কৰিছে পুনৰ এক আকৰ্ষণীয় গ্ৰুপ আমাৰ ফালে আগবাঢ়ি আছে জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে সুন্দৰভাৱে শৃংখলিত ৰূপত আহি আছে প্ৰেচিডেণ্ট হাইস্কুল জুলাই বেংক গ্ৰুপ কেপ্টেইন ডিম্পি দলে আমাৰ সন্মুখত জুলাই প্ৰেচিডেণ্ট হাইস্কুল বেংক গ্ৰুপ কেপ্টেইন ডিম্পি দলে এনেদৰে দেশৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদান কৰিছে দেশৰ মাতৃ সেৱা আগবঢ়াব বাবে স্কুল আগবাঢ়ি আহিছে